শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষাগুৰুসকল, বিটিচিৰ বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল, সাংবাদিক মোৰ বন্ধুসকল, আজি এই পবিত্ৰ দিনটোত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ তৰফৰ পৰা শিক্ষক দিৱস উপলক্ষে ইয়াত যি অনুষ্ঠান পাতিলে, মই ভাবোঁ এয়া শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট এটা অনুভৱ সকলৰ মনত আনি দিব। আৰু তাৰ কাৰণে মই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জ্ঞাত যে 5 ছেপ্টেম্বৰৰ দিনা ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰে। কিয় কেনেকৈ পালন কৰি অহা হৈছে সেই বিষয়ে আমাৰ বক্তাসকলে কৈ গৈছে। আমাৰ প্ৰাক্তন ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়া তেখেতে সদায় এটা কথা কৈ আহিছিলে আৰু তেখেতৰ এটা ডাঙৰ উপলব্ধি আছিলে যে প্ৰত্যেকটা ক্ষেত্ৰত শিক্ষকে প্ৰথম ভাল হ'ব লাগিব আৰু শিক্ষকৰ ক্ষেত্ৰতে আমি বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু তেতিয়া বাকী সবখিনি ঠিক থাকে যাব। সেই হিচাপে শিক্ষকসকলক তেখেতে নিজৰ ব্যক্তিগত জীৱনটোত যথেষ্ট শ্ৰদ্ধা কৰি আহিছিলে, গুৰুত্ব প্ৰদান দি আহিছিলে আৰু তেখেতৰ জন্মদিনত যেতিয়া এটা উৎসৱ আকাৰে পাতাৰ কথাটো কৈছিলে, তেতিয়া তেখেতে শিক্ষাগুৰুসকলৰ কাৰণে এই দিনটো দিবৰ কাৰণে কৈছিলে যে শিক্ষক দিৱস পালন কৰা, যদি পালন কৰিব খোজে। আৰু সেই হিচাপে ভাৰতবৰ্ষত তেখেতৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি আহি থকা হৈছে। গতিকে আমাৰ আজি ইয়াত শিক্ষাগুৰুসকল আছে, যি শিক্ষাগুৰুসকলৰ কঠিন পৰিশ্ৰম আৰু ব্যক্তিগত যিবোৰ ভাল ভাল চিন্তা উদয় হৈছে, এইবোৰ নিজৰ শিক্ষকৰ বা শিক্ষকতাৰ জীৱনটোত ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি ফালে আমাৰ নতুন প্ৰজন্মক এটা পোহৰ ফালে আৰু জীৱনৰ সঠিক দিশ ফালে আগবঢ়াই দিছে। আৰু আপোনালোকৰ এই কঠিন পৰিশ্ৰমৰ কাৰণে আপোনালোকে যিখিনি শিক্ষাদান কৰিলে, তাৰ কাৰণে আজিৰ যিটো নতুন সমাজ, যি সমাজখনে আজিৰ পৰা আহি থকা 100 বছৰৰ পিছত কি হ'ব সেইটোলৈকেও আজি অধ্যয়ন কৰিব পৰা হৈছে, বুজিব পৰা হৈছে আৰু ইয়াৰ কাৰণে আগতীয়াকৈ বিভিন্ন কাম কাজবিলাক কৰিবলৈ হাতত ল'ব পৰা হৈছে। আপোনালোকে যে এইখিনি কৰি নগ'লে হয়, আজি আমাৰ সমাজখন এই অৱস্থালৈ আহি নাপালে হয়। গতিকে আহি থকা দিনটোতো শিক্ষকৰ ওপৰতে আমাৰ ভৱিষ্যতটো নিৰ্ণয় হ'ব, শিক্ষাগুৰুসকলৰ ওপৰতে নিৰ্ণয় হ'ব। হয়তো শিক্ষাগুৰু বুলি ক'লে অকল চাকৰি কৰা শিক্ষকসকলকে নুবুজায়, জীৱনটোত যিসকলে গুৰু হিচাপে যিকোনো ব্যক্তিক, যিকোনো মানুহক, যিকোনো সমাজক যি জ্ঞান দিয়ে, তেওঁলোকে গুৰু, তেওঁলোকে শিক্ষক। সব ক্ষেত্ৰতে বেলেগ বেলেগ শিক্ষাগুৰু থাকে, কিন্তু যিসকলে শিক্ষাগুৰু তেওঁলোকে যদি ভাল চিন্তা, ভাল লক্ষ্য, ভাল উদ্দেশ্য সেইটো যদি নিজৰ মনত থাকে আৰু সেয়া যদি তেওঁৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত প্ৰয়োগ কৰে, তেতিয়াহ'লে ডেফিনেটলি শিষ্যবোৰ যিসকলে জ্ঞান পাব তেওঁলোকে সঠিকভাৱে জীৱন নিৰ্বাহ কৰিব পাৰিব, সমাজখনৰ উন্নয়ন মংগলৰ কাৰণে কাম কৰিব পাৰিব, দেশ আৰু নাগৰিকক আগবঢ়াই লৈ যাব পাৰিব। গতিকে আহি থকা দিনটোত আমাৰ যিমান ইয়াত শিক্ষাগুৰুসকল আছে, মোৰ অনুৰোধ সেইটোৱে, যিটো সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াৰ সপোন এটা আছে,
সেই সপোনটো আমি সাক্ষাৎ কৰিবলৈ নিজৰ ব্যক্তিগত জীৱনটোত আমি যদি ক'ৰবাত শিক্ষকতাও কৰি আছোঁ, আমি কিবা কৰিবৰ কাৰণে নিজৰ ব্যক্তিগত প্ৰচেষ্টাও আমি হাতত ৰাখিব লাগিব। সদায় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰৰ আন্তঃগাঁথনি, চৰকাৰৰ কেৰিকুলাম, চৰকাৰৰ সুযোগ সুবিধা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলে আমি শিক্ষাদান কৰাৰ ক্ষেত্ৰত সীমাবদ্ধ যদি হৈ থাকোঁ, তেতিয়াহ'লে আমি আমাৰ সমাজখন আগবঢ়াই লৈ যাব নোৱাৰোঁ। জীৱনটোত যিটো দায়িত্ব পায় মানুহে, মোৰ জীৱনটোত সেইটোৱেই যদি ঈশ্বৰে দিছে, চৰকাৰে দিছে, কোনোবাই দিছে, সমাজে দিছে, তেতিয়াহ'লে মই সেইটোকে কৰি যাব লাগিব। সেইটো আমি মনৰ ভিতৰত ভাবিব পাৰিব লাগিব, ভাবি ল'ব পাৰিব লাগিব। ইয়াৰ পিছত আমি সিদ্ধান্তটো সেইটোৱেই ল'ব লাগিব। যদি জীৱনত সেইটোৱেই দায়িত্ব পালোঁ, এই দায়িত্বটোকে মই ভালদৰে পালন কৰি যাম। গতিকে এজন শিক্ষক হোৱাৰ পিছত দ্বিতীয়টো একো নাথাকে। আপোনাৰ দৈনন্দিন জীৱন, ৰাতিপুৱাৰ পৰা স্কুলত যোৱা, ল'ৰা ছোৱালীক পঢ়োৱা, আকৌ ঘৰলৈ অহা, নেক্সট ডে ল'ৰা ছোৱালীক কি পঢ়োৱাব, এইটোৱেই হ'ল জীৱনৰ কাম। এজন যদি শিক্ষক হয়, তেতিয়াহ'লে আমি ভাবিব লাগিব যে মোৰ স্কুলখনত মোৰ ল'ৰা ছোৱালীক মই কি শিকাব বিচাৰোঁ, কি ধৰণৰ কৰাটো বিচাৰোঁ। অকল ছাবজেক্টৰ ওপৰত নিৰ্ভৰ নকৰি এক্সট্ৰা তেওঁলোকক মই কি জ্ঞান দিব পাৰোঁ, তেওঁলোকৰ স্বভাৱ চৰিত্ৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিটো পৰিৱেশ, যি বাতাবৰণত থাকে, সেইটোৰ মাজত থাকি পেলাই তেওঁলোকক এটা এক্সট্ৰা অৰ্ডিনাৰী জ্ঞানৰ মালিক কেনেকৈ মই কৰিব পাৰোঁ, এই কথাটো আমাৰ শিক্ষাগুৰুসকলে যদি অকণমান ভাবিব পাৰে, মই ভাবোঁ নিজৰ নিজৰ ব্যক্তিগত জীৱনটোত শিক্ষকৰ যি দায়িত্ব, সেই দায়িত্ব লৈ পেলাই শিক্ষাদানৰ দ্বাৰাও নিজে এটা গৌৰৱ উপলব্ধি কৰিব পাৰা আৰু ভৱিষ্যত জীৱনটোত ৰিটায়াৰ বয়সত অলপ শান্তিত জীৱনটো নিৰ্বাহ কৰাৰ কাৰণে সক্ষম হ'ব। মানুহৰ জীৱনতো কি আছে, যিখিনি যোৱা দিনবোৰত কিছু ভাল কাম কৰি আহে, সেইটোহে স্মৰণ কৰি পেলাই মনত শান্তি হোৱা। কাৰোবাক যদি সহায়ো কৰি যায়, তেতিয়াও মনত এটা ভাৱ আহে যে মোৰ জীৱনটোত সেইটো এটা বহুত ডাঙৰ কাম মই কৰি আহিলোঁ, কৰিব পাৰিছোঁ, সেইটোলৈ অলপ মনটো শান্তি লাগে। গতিকে নিজৰ নিজৰ ব্যক্তিগত জীৱনটোত যি কামে নকৰক, এই কামবিলাক পিছৰ জীৱন কালত আমাৰ মনত এটা শান্তি আনি দি দিয়ে। আমি হাসি খুশি মৰি যাব পাৰোঁ, হয় না নহয়? এতিয়া ৰিটায়াৰ্ড যিমান হৈছে, স্কুলৰ জীৱনটোত কোন ল'ৰা দোস্ত আছিলে, কোন কি আছিলে, কাক কেনেকৈ ঠিক কৰিলে, ভাল চাকৰি কৰা অফিচাৰ, আৰু কৈ ফালেতো এতিয়া ভাল পাব কোনোবা যে অফিচাৰ আছে, তো